হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুট গজলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত অৰিন্দম কৰবালৈ যাবলৈ ওলাব আৰু তেতিয়া পৰি অৰিন্দমৰ ওচৰলৈ আহিব আৰু আজি তোমাৰ দাদাহঁত আহিব নেকি বুলি পৰি সুধিব আৰু তেতিয়া পৰিয়ে ফোন কৰোঁতে আহিম বুলি কৈছিল বুলি অৰিন্দমক ক'ব আৰু অৰিন্দমে আজি দাদাহঁতক আহিব নালাগে বুলি ক'বা, ময়ো নাথাকিম বুলি ক'ব আৰু মোৰ আহোঁতে দেৰি হ'ব, ফোন কৰি নাথাকিবা দেই বুলি পৰিক ক'ব আৰু পৰি আজি যাব নালাগে নেকি, মই ঘৰখনত ক'ত কি কৰিম একো নাজানো, অন্তত আজিৰ দিনটোত আপুনি থাকি দিয়া হ'লে ভাল আছিল বুলি ক'ব আৰু তেতিয়া অৰিন্দমে চৰি মই আজি থাকিব নোৱাৰিম বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ বিবেকে পলিক বিয়াৰ কাৰণে জোৰ কৰিব আৰু তেতিয়া পৰিয়ে বিবেকৰ লগত বিয়া নহওঁ বুলি ক'ব আৰু তেতিয়া বিবেকে তুমি মোৰ লগতেই বিয়া হ'ব লাগিব আৰু তুমি সদায় মোৰ কেতিয়াও তোমাক বেলেগৰ হ'ব নিদিও বুলি পলিক ক'ব আৰু পলিয়ে মই কেৱল প্ৰিয়াংশুকে ভাল পাওঁ বুলি ক'ব। এতিয়া বাৰু বিবেকে পলিক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে ফুট গধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।